হাই দোস্ত, আজি আমি আছো এয়া পথাৰত। এয়া আমি বোকা ৰুবলৈ আহিলো। এয়া এনেকৈ আমি ৰুই আছো। এতিয়া আমি পানী আনিছে, পানী খাম। এয়া এইফালে পুৰা ৰোৱনী, এয়া ৰোৱনী পুৰা লাগি আছে। বেছি নাই আৰু এয়া অলপ আছে আৰু ৰোৱনী ৰুই পুৰা পানী পিয়াহ লাগি গ'লগে। পুৰা ফূৰ্তি লাগিছে আজি আহিলো বোকা ৰুবলৈ। ধুনীয়াকৈ ইমানখিনি হ'লেই, অকণমান আছে, ৰুই লওঁ। এয়া ৰোৱনী ফাং ফুং কৰি আছে পথাৰত ঘূৰি। কি হ'ল পইচা কমকে দিব। ৰু এইফালে দেউতাই আলি দি আছে, আকৌ কঠীয়া তুলিলে। এয়া আমাৰ একদম মেইন ৰোৱনী এইজনী পুৰা ৰুইছে। ভাইটি, তোমাৰ অনুভৱটো কোৱা, বোকা ৰুই কেনেকুৱা লাগিছে? আজি মা নাই, মা আহিব, অলপ দেৰি হ'ব আহা। আমি আগতীয়াকৈ আহিলোঁ, আমি তিনিটা আহি পেলাই ৰুই আছোঁহি। তাৰপাছত সি পানী আনিলে, পানী খালোঁ। তাৰপাছত এতিয়া আকৌ আমি ৰুম। বাই বাই। হাই গাইজ, আজিও আমি পথাৰলৈ আহিলোঁ। এইফালে এই আইচক্ৰীম বনাই আছে এইজনী। কালি পুৰা গা ধুলে, আজি একদম পুৰা জ্বৰ, সেইকাৰণে পুৰা একদম শান্ত শিষ্ট হৈ বহি আছে। এতিয়া আমি চাহ আনিলে, চাহ খালোঁ, চাহ খাই মেলি লৈ বহিলোঁ। এইয়া এই যে আইচক্ৰীম বনাই আনিছে। কাৰ কাৰণে আইচক্ৰীম বনাই আনিছে? এইকাৰণে জ্বৰ উঠি আছে যে। জ্বৰ উঠি থকা বাইদেউজনীৰ কাৰণে আইচক্ৰীম বনাই আনিছে। Hey guys, অকমান ভাবিলো বোকাটো ৰুলো, কঠীয়াও অকমান তুলো। ককাই কেইটা মাৰিলে কঠীয়া? এতিয়ালৈকে কেইটা মাৰিলে? 20টা কঠীয়া মাৰিলে।
কঠীয়া তুলিলোঁ ইমানখিনিমান তুলিলোঁ আৰু কঠীয়া সেয়া আপোনালোকক দেখুৱাই দিছোঁ কঠীয়া তুলিলোঁ এয়া এইফালে ককাই তুলি আছে এইফালে এইজনী আৰু এজনী আহিছে আমাৰ গুৱাহাটীৰ পৰা আহি পাইছে এইজনী আজিলে ইমানেই তাৰপাছত ভিডিঅ'বোৰ চাব আৰু ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব তাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঐ কাজিয়া লাগিছ নেকি এইফালে কাজিয়া লাগিছে ৰাইজ এতিয়া ঘৰত কাজিয়া লগা নহয় আহি পথাৰতো কাজিয়া লাগিছে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাব লাইক